বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ মই লৈ আহিছো ইংৰাজী গ্ৰামাৰ পাৰ্চন টপিকটো যিসকল বন্ধু বান্ধৱীয়ে ইংলিছ গ্ৰামাৰৰ পাৰ্চন টপিকটো সম্পৰ্কে কনফিউজিং হৈ আছে আশা কৰো তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত সকলোবোৰ কনফিউজ দূৰ হ'ব সেই বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাও বুলি আশা কৰো তেনেহলে বলক ফ্ৰেণ্ডসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল আপোনালোকে মনত ৰাখিব পাৰ্চনক অসমীয়াত ক'ব পুৰুষ পাৰ্চন হৈছে তিনি প্ৰকাৰ ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন আকৌ এবাৰ কৈছো ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন যেতিয়া আমি আমাৰ বন্ধু বান্ধৱীসকলৰ লগত বা মা দেউতা বা বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীৰ লগত মনৰ ভাৱসমূহ আদান প্ৰদান কৰো তেতিয়া আমি কিছুমান শব্দ ব্যৱহাৰ কৰো সেই শব্দবোৰকে গ্ৰামাৰত বা ব্যাকৰণত পাৰ্চন বুলি কোৱা হয় অথবা পুৰুষ বুলি কোৱা হয় এতিয়া পাৰ্চন কাক বোলে আপোনালোকক সংজ্ঞা সহ দেখাবলৈ গৈ আছো তেনেহলে বলক ফ্ৰেণ্ডসকল আপোনালোকক সংজ্ঞা সহ দেখুৱাই দিও আপোনালোকে মন দি শুনি যাব আমি কথা কওঁতে মই আমি তুমি তোমালোক তাই তহঁত সি তাইহঁত তেওঁ তেওঁলোক তেখেত তেখেতসকল এই সকলোবোৰ শব্দকে গ্ৰামাৰত বা ব্যাকৰণত পাৰ্চন অথবা পুৰুষ বুলি কোৱা হ'ব আকৌ এবাৰ কৈছো আমি কথা কওঁতে মই আমি তুমি তোমালোক তাই তহঁত সি তাইহঁত তেওঁ তেওঁলোক তেখেত তেখেতসকল আদি শব্দবোৰক গ্ৰামাৰত বা ব্যাকৰণত পাৰ্চন বুলি কোৱা হ'ব অথবা পুৰুষ বুলি কোৱা হ'ব আপোনালোকে মনত ৰাখিব পাৰ্চন তিনি প্ৰকাৰ ফাৰ্ষ্ট পাৰ্চন অসমীয়াত ক'ব প্ৰথম পুৰুষ সেকেন্ড পাৰ্চন অসমীয়াত ক'ব দ্বিতীয় পুৰুষ থাৰ্ড পাৰ্চন অসমীয়াত ক'ব তৃতীয় পুৰুষ আকৌ এবাৰ কৈছো ফাৰ্ষ্ট পাৰ্চন প্ৰথম পুৰুষ সেকেন্ড পাৰ্চন দ্বিতীয় পুৰুষ আৰু থাৰ্ড পাৰ্চন তৃতীয় পুৰুষ এতিয়া হয়তো আপোনালোকৰ মনত কিছুমান প্ৰশ্ন উদয় হ'ব পাৰে ফাৰ্ষ্ট পাৰ্চন কোনবোৰ ৱৰ্ড বা কোনবোৰ শব্দ সেকেন্ড পাৰ্চনত কোনবোৰ শব্দ ব্যৱহাৰ হ'ব আৰু থাৰ্ড পাৰ্চনত কোনবোৰ শব্দ ব্যৱহাৰ হ'ব বন্ধু বান্ধৱীসকল আপোনালোকক দেখাবলৈ গৈ আছো আপোনালোকে মন দি চাই ল'ব ভিডিঅ'টো ফাৰ্ষ্ট পাৰ্চনত I, we, my, mine, our, ours, me, us এইবোৰ ব্যৱহাৰ হ'ব আৰু সেকেন্ড পাৰ্চনত you, your, through, thine, they, yours আদি শব্দবোৰ ব্যৱহাৰ হ'ব আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব ফাৰ্ষ্ট পাৰ্চন আৰু সেকেন্ড পাৰ্চন বাহিৰে আমাৰ পৃথিৱীত যিমানবোৰ শব্দ আছে সকলোবোৰকে থাৰ্ড পাৰ্চন বুলি কোৱা হয় যেনে মানুহৰ নাম হ'ব পাৰে জীৱ জন্তুৰ নাম হ'ব পাৰে কিতাপৰ নাম হ'ব পাৰে নদ নদীৰ নাম হ'ব পাৰে ইত্যাদি এই সকলোবোৰকে থাৰ্ড পাৰ্চন বুলি কোৱা হয় যেনে ইট হি সি ৰাম ৰহিম দিস বুক ইত্যাদি বন্ধু বান্ধৱীসকল আপোনালোকে এইখিনিৰে এটা কথা মনত ৰাখিব প্ৰতিটো পাৰ্চনত দুটাকৈ নাম্বাৰ আছে অথবা বচন আছে এটা হৈছে সিঙ্গুলাৰ নাম্বাৰ ইয়াক ক'ব অসমীয়াত একবচন প্লুৰেল নাম্বাৰ ইয়াক ক'ব বহুবচন আপোনালোকৰ মনত উদয় হ'ব পাৰে সিঙ্গুলাৰ নাম্বাৰ অথবা একবচন কাক বোলে প্লুৰেল নাম্বাৰ অথবা বহুবচন কাক বোলে মন দি শুনি যাব বন্ধু বান্ধৱীসকল সিঙ্গুলাৰ নাম্বাৰ অথবা একবচন মানে হ'ল যেতিয়া কোনো এটা বস্তু অকল এটাই বুজাব যেতিয়া কোনো এটা বস্তু অকল এটাই বুজাব তাক সদায় কি বুলি কোৱা হ'ব সিঙ্গুলাৰ নাম্বাৰ অথবা একবচন যেনে মই অকলে আছো এইটো হ'ব কি একবচন অথবা সিঙ্গুলাৰ নাম্বাৰ বহুবচন এটাতকৈ যেতিয়া অলপ বেছি বুজাব তাক কি বুলি কোৱা হ'ব প্লুৰেল নাম্বাৰ বুলি কোৱা হ'ব প্লুৰেল নাম্বাৰ কাক বুলিব এটাতকৈ যেতিয়া অলপ বেছি বুজাব তাকে প্লুৰেল নাম্বাৰ বোলে অথবা বহুবচন বোলে যেনে আমি
আমি বুলি কোৱাৰ লগে কি গোটেইবোৰ বুজাইছে ইয়াত যিমানবোৰ ষ্টুডেন্ট আছে সকলোবোৰকে বুজাব সেইটো হ'ব কি প্লুৰেল নাম্বাৰ এতিয়া আপোনালোকক টেবুল সহকাৰে দেখুৱাম কোনবোৰ ক'ত ব্যৱহাৰ হ'ব পাৰ্সন means পুৰুষ সিঙ্গুলার নাম্বার means একবচন প্লুৰেল নাম্বাৰ means বহুবচন ফাৰ্স্ট পাৰ্সন সিঙ্গুলার নাম্বার সদায় I টো ব্যৱহাৰ হয় যেনে I means কি মই এতিয়া আমি কি ব্যৱহাৰ কৰিম প্লুৰেল নাম্বাৰ কি হ'ব উই মানে আমি এটাতকৈ বেছি বুজাল কি নাই এটো হ'ব কি বহুবচন অথবা প্লুৰেল নাম্বাৰ ঠিক তেনেদৰে সেকেন্ড পাৰ্সন সিঙ্গুলার নাম্বার সদায় ইউ হয় ইউ means তই তুমি আপুনি এতিয়া প্লুৰেল নাম্বার কি হ'ব ইউ কিন্তু এটু ইউ আৰু এটি ইউ একে তথাপিও ইয়াৰ পৰা ইয়ালৈ যাওঁতে এই ইউটো অৰ্থ বেলেগ বুজাব যেনে তহত তোমালোক আপোনালোক হ'ল বন্ধু-বান্ধৱীসকল এতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার সদায় হি means he তেওঁ তেখেত she means তাই it means এইটো it means এইটো that means সেইটো this means এইটো যেনে ৰাম বয় টিচা বুক নভেল ইত্যাদি হ'ব ঠিক তেনেদৰে প্লুৰেল নাম্বাৰ they means অসমীয়াত ক'ব সিহঁত তেওঁলোক তেখেতসকল those means সেইবোৰ this means এইবোৰ এতিয়া আৰু ব্যৱহাৰ হ'ব কি বয় এই বয় আৰু এই বয় মাজত কি আছে পাৰ্থক্য আছে এটাতকৈ বেছি বুজাইছে এই বয় মানে বয়স মানে বহুতো ল'ৰা বুজাইছে এটো হ'ব কি প্লুৰেল নাম্বাৰ বন্ধু-বান্ধৱীসকল আপোনালোকে ভালদৰে মন দি শুনি যাব আকৌ এবাৰ ৰিপিট কৰিছো ফাৰ্স্ট পাৰ্সন সিঙ্গুলার নাম্বার I means মই এটা প্লুৰেল নাম্বার উই means আমি সেকেন্ড পার্সন সিঙ্গুলার নাম্বার ইউ এটো হ'ব তই তুমি আপুনি আকৌ প্লুৰেল নাম্বার ইউ তহত তোমালোক আপোনালোক এই ইউ মাজত পাৰ্থক্য আছে যেতিয়া সিঙ্গুলার নাম্বার যেতিয়া সেকেন্ড পার্সন সিঙ্গুলার নাম্বার থাকিব ইয়াৰ অৰ্থটো বেলেগ বুজাব আৰু প্লুৰেল নাম্বার থাকিলে ইয়াৰ অৰ্থটো বেলেগ বুজাব সেইটো মনত ৰাখিব বন্ধু-বান্ধৱীসকল থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হি means he তেখেত তেওঁ she means তাই it means এইটো that means সেইটো this means এইটো ৰাম টিচা বয় ইত্যাদি আৰু প্লুৰেল নাম্বাৰ কি হ'ব they those these ইত্যাদি এতিয়া এই ভয়েসটো কি বুজাইছে এস বা যোগ আছে এস টো কি বুজাব বহুত বুজাব মানে প্লুৰেল নাম্বাৰ বুজাব বন্ধু-বান্ধৱীসকল আপোনালোকক এই ভিডিওটো পঢ়াত ইমানেই ক'ব লগা আছে যদি ভাল পাইছে ভিডিওটো তেনেহলে লাইক এটা কৰিব আৰু যদি বেয়া পাইছে তেনেহলে কমেন্ট সেকশনতে জনাবচোন কেনে পালে তেতিয়া মই পৰৱৰ্তী সময়ত আৰু ভাল কৰিবলৈ চেষ্টা কৰিম বন্ধু-বান্ধৱীসকল আপোনালোকে এইখিনিতে জনাব যদি আপোনালোকৰ বুজি পোৱাত কিছু প্ৰবলেম হৈছে বা অসুবিধাৰ সন্মুখীন হৈছে তেনেহলে মোক কমেন্ট সেকশনতে জনাব তেতিয়া আকৌ মই এই ভিডিওটোকে ৰিপিট বুজাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব WhatsApp গ্ৰুপ Facebook পেজত যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে ইয়াৰ বিষয়ে অৱগত হয় তেনেহলে বন্ধু-বান্ধৱীসকল আপোনালোকক প্ৰতিশ্ৰুতি দিলো অন্য এটা ভিডিও লৈ আকৌ আহিম বুলি আজিলৈ ইমানতে বাই ধন্যবাদ